আমি ৰাইজৰ দলৰ তৰফৰ পৰা এটা এনকুৱাৰী কৰিছিলোঁ যে প্ৰমোদ বড়োৰ একচুৱেলি সম্পত্তি কিমান। আমি আচৰিত হৈছিলোঁ যে এজন ছাত্ৰ নেতাই মাত্ৰ কেইদিনমানৰ আগলৈকে এটা বড়ো জাতীয় সংগঠনৰ সভাপতি আছিলে। সেই ছাত্ৰ নেতাজনে বড়ো জাতীয় এটা সংগঠনৰ ছাত্ৰ নেতা আপোনাৰ আপচুৰ সভাপতি আছিলে। আপচুৰ সভাপতি থাকি তেখেতে কি সাংঘাতিক ধৰণৰ সম্পত্তি তেখেতে নিজৰ নামত কৰিবলৈ সক্ষম হৈছে। ইয়াত পাৰুল কলিতা ভৰালীৰ নামত পাৰুল ভৰালী বড়োৰ নামত যদি ইয়াত 7টা দাগত মাটি থকা 3 বিঘা অশ্লেষা মাটি থকাৰ তথ্য দাঙি ধৰিছে, কিন্তু আমি যেতিয়া তদন্ত কৰিলোঁ, তদন্ত কৰি দেখিলোঁ যে তেখেতৰ নামত আৰু বহু বেছি মাটি আছে। সেই বহু বেছি মাটি থকাবিলাক মই এতিয়া আপোনালোকক এটা এটাকে দেখুৱাম। এইখন হ'ল আপোনালোকে নিজে চাওক, এইখন হ'ল গাঁৱৰ জৰীফোৱা জমাবন্দীৰ কপি। 4 দাগত মাটি আছে তেখেতৰ। এইটো 1 নম্বৰ। হয়, 2 নম্বৰ তেওঁলোকে একেখন পট্টাত আৰু দেখুৱাইছে 499 ডাঙৰ ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চাহান গাঁৱৰ 56 নং পট্টাৰ 499 নম্বৰ দাগত তেওঁৰ মাটি আছে। দখল কৰি ৰাখে, তেওঁৰ নামত পট্টা আছে, বৈধ পট্টা আছে। ইয়াতে মাটি তেওঁ থকা বুলি ইয়াতে পট্টা আছে। তাৰ পাছত আমি আৰু যেতিয়া চেষ্টা কৰিছিলোঁ তেতিয়া দেখিলোঁ যে আপোনাৰ ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চাহান গাঁৱৰ 56 নং পট্টাৰ 504 নং দাগত আৰু এটুকুৰা মাটি তেখেতৰ আছে। তাৰ তথ্য এইখন জমাবন্দীৰ কপি। এইখন হ'ল তেখেতৰ মাটিৰ জমাবন্দীৰ কপি। তাৰ পাছত আমি দেখিলোঁ 1085 নম্বৰ দাগত আৰু এটা মাটি আছে। সেইটো হ'ল এইটো মাটি। আপোনালোকক মই মাটিৰ ডকুমেণ্টটো দি দিছোঁ, তেওঁলোকৰ জমাবন্দীৰ কপি মই আপোনালোকৰ হাতত তুলি দিছোঁ। তাৰ পাছত আকৌ শোলমাৰী গাঁৱৰ 60 নং পট্টাৰ 450 নং দাগৰ 3 কঠা 6 লেচা মাটিৰ আৰু এটা মাটি তেওঁলোকৰ হাতত আছে। সেইটো আৰু লাষ্টটো হ'ল যে শোলমাৰী গাঁৱৰ 90 নম্বৰ পট্টাৰ 228 নম্বৰ দাগত আৰু এটা মাটি প্ৰমোদ বড়োৰ পত্নী পাৰুল ভৰালী বড়োৰ নামত আছে। অৰ্থাৎ প্ৰমোদ বড়োৱে তেওঁৰ পত্নীৰ নামত থকা 7টা দাগৰ মাটিৰ পট্টা তেখেতে ইলেকশ্যন কমিশ্যনৰ শপতনামাত দাখিল কৰিছে। আৰু 9টা দাগত থকা তেওঁৰ যি মাটি, সেই মাটি কিন্তু তেওঁ ইলেকশ্যন কমিশ্যনৰ শপতনামাত দাখিল কৰা নাই। যদি ইলেকশ্যন কমিশ্যনৰ শপতনামাত এনেকৈ ইচ্ছাকৃতভাৱে কোনোবাই শপতনামাত তেওঁৰ সম্পত্তি লুকুৱাব খোজে, তেতিয়াহ'লে এইটো এটা ক্ৰিমিনেল অফেন্স হয়। ক্ৰিমিনেল অফেন্স মতে as per section 33 of Representation of the People Act 1951, every candidate is bound to furnish complete details of assets and liability of self, spouse and dependents. Suppression of such facts among to filling of false affidavit. যদি কেনেবাকে তেওঁৰ পত্নী বা তেওঁৰ পতিৰ অৰ্থাৎ হয় গিৰিয়েকৰ নহলে ঘৈণীয়েকৰ আৰু তেওঁৰ ডিপেণ্ডেণ্ট, তেওঁৰ ওপৰত নিৰ্ভৰশীল কৰি চলা ল'ৰা বা ছোৱালী, এওঁলোকৰ সম্পত্তিৰ সম্পূৰ্ণ তথ্য নিদিয়ে, তেতিয়াহ'লে তেওঁৰ নিৰ্বাচনী শপতনামা ভুলকৈ দাখিল কৰাৰ কাৰণে তেওঁ প্ৰাৰ্থিত্ব নাকচাব লাগে।
সাসপেনশন হ'ব লাগে তো তাৰপিছত আন্ডাৰ সেকশন 125 এটো এজ পাৰ 33A of Representation of the People Act 1951 under section 125A of the Act such concealment attracts punishment up to the 6 months imprisonment যদি এনেকুৱা ধৰণৰ ক্ৰিমিনেল কাম তেওঁ কৰে তেতিয়া হলে সমাহলে তেওঁৰ জেল হ'ব লাগে ফাইন অর বোথ কেতিয়াবা ফাইন দিয়ে কেতিয়াবা সমাহলে জেল দিয়ে বা দুইটা দিয়ে 6 মাহ জেল আৰু ফাইন দুইটা দিয়ে The nomination of such candidates is liable to be cancelled. তেওঁলোকৰ nomination খন cancel হ'ব লাগে তেওঁৰ যিখন nomination দিছে সেইখন বাতিল হ'ব লাগে disqualified কৰিব লাগে তেওঁ and if elected the election may be declared void by the honorable high court আৰু যদি কেনেবাকে তেওঁ এটো কথা লুকুৱাই যদি ইলেকশনত জিকিও যায় তেতিয়া হলো আৰু পৰৱৰ্তী সময় তেওঁৰ ইলেকশন বাতিল হ'ব লাগে তেওঁ ইলেকশন তেওঁৰ যেটো নিৰ্বাচন এই নিৰ্বাচনটো বাতিল হ'ব লাগে গতিকে আমি the Representation of the People Act 1951 অনুসৰি section 33A অধীনত একেতে এই যে যেটো লুকুৱাইছে তথ্য লুকুৱাইছে তেওঁৰ পত্নীৰ নামত থকা 9টা মাটিৰ ডাগৰ মাটিৰ তথ্য লুকুৱাইছে 1 নম্বৰ 2 নম্বৰ সেই তথ্য লুকুৱাৰ ফলস্বৰূপে সেই একেখন নাম the Representation of the People Act 1951 or section 125A অধীনত তেওঁৰ নমিনেশন ক্যান্সেল কৰিবৰ কাৰণে তেওঁৰ নমিনেশন বাতিল কৰিবৰ কাৰণে আমি নিৰ্বাচন আয়োগৰ ওচৰত দাবী উত্থাপন কৰিছো আৰু তেওঁ অনতি বিলম্বে তেওঁ ক্যান্ডিডেটছাৰ ক্যান্সেল কৰি তেওঁ নমিনেশন বাতিল কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো আৰু যদি সেইটো নকৰে তেতিয়া হলে আমি নিজে গুৱাহাটী হাইকোৰ্টত প্ৰমোদ বড়োৰ বিৰুদ্ধে গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হ'ম বুলি ঘোষণা কৰিছো ইতিমধ্যে ৰাইজৰ দলে তিনিটা ঠাইত প্ৰমোদ বড়োৰ এগেইনষ্টত আমি লিখিতভাৱে কমপ্লেইন দাখিল কৰিছো প্ৰথমটো হ'ল ডিস্ট্ৰিক্ট কমিশনাৰ কাম ৰিটাৰ্নিং অফিচাৰ তামুলপুৰ ডিস্ট্ৰিক্ট আমি তামুলপুৰত য'ত তেওঁ ক্যান্ডিডেট হয় সেই ক্যান্ডিডেটৰ যিখন জিলা সদৰ তাৰ ৰিটাৰ্নিং অফিচাৰ বা ডিচিপি তেখেতৰ ওচৰত আমি কমপ্লেইন ইতিমধ্যে লিখিতভাৱে দাখিল কৰিছো নাম্বাৰ 1 নাম্বাৰ 2 আমি কমিশনাৰ ষ্টেট ইলেকশন কমিশনৰ হাতত ইতিমধ্যে কমপ্লেইন দাখিল কৰিছো কমিশনাৰ ষ্টেট ইলেকশন কমিশনৰ হাতত ইতিমধ্যে আমি কমপ্লেইন দাখিল কৰিছো তৃতীয় বস্তুটো হ'ল যে তদুপৰি চিফ ইলেক্টৰেল অফিচাৰ আসাম অফিস অফ দ্য চিফ ইলেক্টৰেল অফিচাৰ আসাম জনতা ভৱন দিছপুৰ গুৱাহাটী অৰ্থাৎ সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা আমাৰ ষ্টেট গভৰ্নমেন্টৰ যিজন মানে ষ্টেটৰ যিজন আটাইতকৈ ডাঙৰ নিৰ্বাচন বিষয়া চিফ ইলেক্টৰেল অফিচাৰ তেখেতৰ হাততো আমি এই তথ্য ইতিমধ্যে দাখিল কৰিছো আৰু এখেতৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নমিনেশন বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছো এতিয়া আমি আপোনালোকক জনাব খোজো সো প্ৰমোদ বড়ো আজি দুদিন মানৰ আগলৈকে মাত্ৰ দুদিন মানৰ আগলৈকে তেখেতে আছিলে বড়ো ছাত্ৰ সন্থা সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি তো এই প্ৰমোদ বড়োৱে CEM হোৱাৰ পাছত অৰ্থাৎ BTAD অঞ্চলৰ মুখ্য কাৰ্যবাহী আপোনাৰ কি কয় সদস্য হোৱাৰ পাছত CEM হোৱাৰ পাছত 2023 চনৰ 1 ডিসেম্বৰ আৰু 2024 চনৰ 22 জানুৱাৰীত এই দুইটা মাটি কিনিছে এই 9টা মাটি কিনিছে তাৰমানে CEM হোৱাৰ পাছত তেওঁ 9টা ঠাইত নতুনকে মাটি কিনিছে 9টা ঠাইত মাটি কিনিছে তাৰে 2023 চনৰ 1 ডিসেম্বৰত আৰু 2024 চনৰ 22 জানুৱাৰী তেওঁৰ পত্নীৰ নামত
9টা ঠাইত মাটি ক্ৰয় কৰাৰ তথ্য আমি ইতিমধ্যে লাভ কৰিছো। ইতিমধ্যে ৰাইজৰ দলে তেওঁ বিভিন্ন ঠাইত কৰা সা সম্পত্তিৰ তদন্ত আমি কৰি আছো। আমি খবৰ পাইছো যে তেওঁ দিল্লীতো যথেষ্ট পৰিমাণৰ সম্পত্তি কৰিছে। আমি খবৰ পাইছো তেওঁ গুৱাহাটীতো যথেষ্ট পৰিমাণৰ সম্পত্তি কৰিছে। আমি খবৰ পাইছো যে তেওঁ গুৱাহাটীত এটা টিভি চেনেলো ক্ৰয় কৰিছে। এটা টিভি চেনেলো তেওঁ ক্ৰয় কৰিছে। আমি সেইটোও খবৰ পাইছো। আৰু বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত আৰু বিটিআৰ অঞ্চলতো তেওঁ প্ৰচুৰ সম্পত্তি আহৰণ কৰিছে। নামে বেনামে প্ৰমোদ বড়ুৱে এনেকুৱা ধৰণৰ প্ৰচুৰ সম্পত্তিৰ অধিকাৰী হৈছে। সেইকাৰণে আজি আমি প্ৰথম দিনটো হিচাপত তামোলপুৰৰ ডিচিৰ ওচৰত বা ইলেকশ্যন কি কয় আপোনাৰ ৰিটাৰ্নিং অফিচাৰৰ ওচৰত, তামোলপুৰ ৰিটাৰ্নিং অফিচাৰৰ ওচৰত, ডিষ্ট্ৰিক্ট ৰিটাৰ্নিং অফিচাৰৰ ওচৰত কমপ্লেইন দিছো যে প্ৰমোদ বড়ুৱে নিৰ্বাচনী শপতনামাত মিছা কথা কৈ তেওঁ নিজৰ ব্যক্তিগত সম্পত্তি, তেওঁ পৰিয়ালৰ সম্পত্তি, তেওঁ পত্নীৰ নামত থকা সম্পত্তি লুকুৱাইছে। আমি ষ্টেট ইলেকশ্যন কমিশনাৰ ষ্টেট ইলেকশ্যন কমিশন তাৰমানে কমিশনাৰ ষ্টেট ইলেকশ্যন কমিশন তেখেতৰ হাততো ইতিমধ্যে আমি কমপ্লেইন আপত্তি দাখিল কৰিছো যে প্ৰমোদ বড়ুৱে 9টা ঠাইত মাটি কিনাৰ আমাৰ হাতত স্পষ্ট প্ৰমাণ আছে, ডকুমেণ্ট আছে। কিন্তু লগত ডকুমেণ্টটো আমি গাঁঠি দিছো ইলেকশ্যন কমিশনলৈ। আমি তামোলপুৰৰ ডিচিৰ হাততো দি দিছো। আমি কমিশনাৰ আসাম ষ্টেট কমিশনৰ হাততো দি দিছো। 9টা ঠাইত ক'ত ক'ত তেওঁৰ পত্নীৰ নামত মাটি কিনিছে সেইখিনিও দাখিল কৰি দিছো। সেইকাৰণে আমি আহ্বান জনাও যে প্ৰমোদ বড়োৰ ওপৰত কঠোৰতম ব্যৱস্থা ল'ব লাগে আৰু প্ৰমোদ বড়োৰ যি কেণ্ডিডেচাৰ, প্ৰমোদ বড়োৰ যি কেণ্ডিডেচাৰ, সেই কেণ্ডিডেচাৰ বাতিল কৰাৰ ব্যৱস্থা কৰিব লাগে।